Hey, Ahmad, this is Hajarika. Well, আমি এতিয়া ডোমেইনৰ বিষয়ে ডিছকাছ কৰিম লাষ্ট আমি ক্লাউড ষ্ট'ৰেজ বুজিলোঁ আৰু ৱেবছাইট কি স্পেচিয়েলি ডোমেইনৰ বিষয়ে যদি জানিব মানে ডিটেইলছ একদম পূৰা ডিটেইলছত তোমালোকে জানিব বিচাৰা দেন মই হাইলি ৰিকমেণ্ড কৰোঁ যদিহে ৱেবছাইট কি হয় মানে সেই ভিডিঅ'টো চোৱা নাই অ'কে তো ৱেবছাইটটো কি হয় এইটো তোমালোকে বুজি ল'বা তেতিয়া ডোমেইনটো ইজিলি বুজি যাবা নহ'লেও কোনো প্ৰব্লেম নাই তথাপি মই ৰিকমেণ্ড কৰোঁ ঠিক আছে তো ডোমেইন কি হয় ডোমেইন লাইক এটা নাম বা এটা এড্ৰেছ অ'কে এড্ৰেছ এতিয়া কনফিউজ নহ'বা যিবিলাকে অলৰেডি URL কি হয় IP কি হয় সেইবিলাক চাইছা চোৱা URL এড্ৰেছৰ এটা ভাগ লাইক যোনে ৱেবছাইটৰ বিষয়ে গম পাইছে এটা অফিচৰ লগত এক্সাম্পল দিছে অফিচৰ অমুক ৰুমটোত অমুক বস্তুটো পায় অ'কে লাইক অফিচটোৰ এড্ৰেছটো এইটো লাইক অমুকৰ মানে অমুক হোটেলৰ সন্মুখত আমাৰ অফিচটো আছে অফিচটোৰ 7 নম্বৰ ৰুমটোত যাব তাত অমুকটো বস্তু পাব এনেকৈ যদি আমি ক'ম তো সেই 7 নম্বৰ ৰুমলৈ গোটেইটো এটা URL হয় আৰু ডাইৰেক্ট বোলে অমুকত আমাৰ এড্ৰেছটো আছে লাইক অমুক কলনি হয় বা অমুক চাৰিআলিত হয় আমাৰ অফিচটো তো সেইটো এটা মানে চিধা ডোমেইন হয় অ'কে তো সেইটোৱেই তো আমি কি কৰোঁ লাইক ৱেবছাইট এটা যদি আমি বনাব যাম যেনেকৈ আমি ফিজিকেলি যেতিয়া এটা এখন দোকান বা এটা অফিচ বনাব যাম তেতিয়া আমি এড্ৰেছটো বোলে লগৰ কোনোবাই সুধিলে বা আমাৰ পেৰেণ্টছে সুধিলে বা আমাৰ ফেমিলি কোনোবাই সুধিলে বোলে অফিচটো ক'ত আছে বা ক'ত বনাই আছে বজাৰৰ অমুকখিনি ঠাইত অমুকখিনিতে তো এনেকৈ যদি আমি এড্ৰেছটো দিওঁ ঠিক তেনেকৈ আমি যেতিয়া ডোমেইন মানে ৱেবছাইটত যেতিয়া আমি বনাব যাম তেতিয়া আমাৰ ফাৰ্ষ্ট এটা ডোমেইন ৰেজিষ্টাৰ কৰিব লাগে লাইক আমাৰ ঠাই লগত এড্ৰেছটো ফিক্স লাগে ধৰি লৈছোঁ যেনেকৈ google.com হওক flipkart.com হওক amazon.com হওক বা যন্ত্ৰ.in হওক ঠিক আছে তো তাত কি হয় সেইটো আগে আমি ফিক্স কৰি ল'ব লাগে যে আমাৰ এড্ৰেছ এইটো হয় তাৰপিছত আমি বনোৱা ষ্টাৰ্ট কৰিম লাইক একদম প্ৰেক্টিকেল এক্সাম্পল বুজি লোৱা যদি আমি আমাৰ নিজৰ এড্ৰেছ বা নিজৰ মাটিখিনি বা নিজৰ লোকেশ্যনটো ঠিক নকৰোঁ দেন আমি কিবা ঘৰ বা কিবা অফিচ বা কিবা দোকান বনাব পাৰিম অভিয়াছলি নোৱাৰিম ঠিক তেনেকৈ আমি ৱেবছাইট এটা বনোৱাৰ আগত আমাৰ ডোমেইনটো ৰেজিষ্টাৰ কৰি ল'ব লাগে ডোমেইনটো ক'ত ৰেজিষ্টাৰ কৰোঁ ডোমেইনটো ৰেজিষ্টাৰ হয় ইণ্টাৰনেটৰ যিবিলাক অথৰাইজ মানে ৱেবছাইট থাকে লাইক বিভিন্ন ধৰণৰ GoDaddy আছে Bluehost আছে domain.com আছে তো সেইবিলাক ইণ্ডিয়ান গভৰ্ণমেণ্টৰ আণ্ডাৰত কিছুমান প্ৰট'কল আছে USA গভৰ্ণমেণ্টৰ আণ্ডাৰত আছে সেইবিলাক ডিটেইলছ মানে বহুত বেছি যদি জানিবলগীয়া থাকে অভিয়াছলি গম পাবা আৰু নহ'লে ময়ো তোমালোকক জনাই দিম বাট ইন শ্বৰ্ট বুজি লোৱা বিভিন্ন ধৰণৰ ৱেবছাইট থাকে যিবিলাকে কি কৰে ৱেবছাইট মিনছ মানে লাইক ডাঙৰ ডাঙৰ কিছুমান অফিচ লাইক আমাৰ অফিচটো ৰেজিষ্টাৰ কৰিবৰ কাৰণে আমি এটা বেলেগ এটা অফিচত যাওঁ আমাৰ অফিচটো ধৰি লৈছোঁ আমাৰ দোকানখন বনাব লাগে তাৰ কাৰণে আমি বেলেগ এটা অফিচত যাওঁ ঠিক তেনেকৈ ডাঙৰ ডাঙৰ যিবিলাক মানে অথৰাইজ ৱেবছাইট থাকে তো সিহঁতে কি কৰে সিহঁতে ডোমেইনটো তোমালোকৰ ৰেজিষ্টাৰ কৰি দিয়ে অ'কে তাৰ কাৰণে আমি পে'মেণ্ট এটা কৰিব লাগে অ'কে ৰেজিষ্টাৰ কৰি দিয়াৰ পিছত তেতিয়া আমি আমাৰ ৱেবছাইটটো ক্ৰিয়েট কৰা ষ্টাৰ্ট কৰোঁ তো ডোমেইনটো কি হয় এটা ইউনিক ডোমেইন হ'ব লাগে লাইক অলৰেডি যদি বেলেগে ইউজ কৰি দিছে দেন সেইটো ডোমেইন আমি কেতিয়াও ইউজ কৰিব নোৱাৰোঁ ঠিক আছে আমাৰ ডোমেইনটো নিজৰ ইউনিক লাগে একদম বেলেগে কোনে ইউজ নকৰা হ'ব লাগে যেনেকৈ ফিজিকেলি যদি আমি এটা কোম্পানীৰ নাম ৰেজিষ্টাৰ কৰিব যাওঁ বা আমি দোকান এখনৰ যদি নাম ৰেজিষ্টাৰ কৰিব যাওঁ গভৰ্ণমেণ্টৰ আণ্ডাৰত দেন সেই নামটো যদি অলৰেডি কোনোবাই লৈ থৈছে দেন আমি সেই নামটো কেতিয়াও ৰেজিষ্টাৰ কৰোঁ ঠিক তেনেকৈ ডোমেইনটো তেনেকুৱা ধৰণৰ বস্তু ঠিক আছে তো আইডিয়া হৈ গৈছে ডোমেইন কি হয় তো এতিয়া আমি নেক্সট ইণ্টাৰনেট পৃথিৱীখনত কেতিয়াও ছল্ভ কৰিব নোৱাৰা চবচে ডাঙৰ এটা প্ৰব্লেম যিটো হৈছে স্পেমিং অ'কে এই বস্তুটো আমি ডিছকাছ কৰিম আৰু ইণ্টাৰনেটৰ পৃথিৱীখনত সোমোৱাৰ আগতে স্পেমিং যদি জানি লোৱা দেন আই বিলিভ কি ইণ্টাৰনেটত কেতিয়াও সাধাৰণতে ঠগ নোহোৱা ঠিক আছে তো সেই টপিকটো আমি নেক্সট ভিডিঅ'ত যাই আমি ডিছকাছ কৰোঁ অ'কে তো আমি নেক্সট ভিডিঅ'লৈ ছুইচ যাওঁ